মাজুলীৰ তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাটোৱে আমাৰ সকলো মানুহকে অসমৰ প্ৰত্যেকজন নাগৰিককে সাংঘাতিক ধৰণে বিতশ্ৰদ্ধ কৰিছে, সাংঘাতিক ধৰণে ক্ষোভিত কৰিছে আৰু সাংঘাতিক ধৰণে শোকস্তব্ধ কৰি তুলিছে। ইমান দিন আমি বিজেপি চৰকাৰৰ দিনত মাজুলীৰ কেৱল জয়গান শুনিছিলোঁ। মাজুলীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী এজন নিৰ্বাচিত হৈছিলে, কিন্তু দেখা গ'ল যে মাজুলীত এজনী কিশোৰী এতিয়া কেৱল অক্সিজেনৰ অভাৱত মৃত্যু ঘটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই গোটেই ঘটনাটোৱে অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত ফোঁপোলা স্বৰূপটোকে প্ৰতিপন্ন কৰিছে। অসমৰ মুখ্যমন্ত্ৰীজন 15 বছৰ অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল আৰু এতিয়াও মুখ্যমন্ত্ৰী হিচাপে তেখেতে সমগ্ৰ ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰাৰ কথা কয় অসমক। 1 নম্বৰ ৰাজ্য হ'বলৈ যোৱা এখন ৰাজ্য যি মুখ্যমন্ত্ৰীয়ে অনবৰতে কৈ থাকে, য'ত মামা ভাগিনক আনি গুৱাহাটী ফুৰাবলৈ তেওঁলোক আহে মাজুলীৰ পৰা, তেনেকুৱা পৰিস্থিতিত আজি এগৰাকী কিশোৰী মৃত্যুবৰণ কৰিবলগীয়া হৈছে চিকিৎসাৰ অভাৱৰ কাৰণে। এই ঘটনাটোৱে আমাৰ ৰাইজৰ দলক যথেষ্ট পৰিমাণে ক্ষোভিত কৰিছে। অতি দুৰ্ভাগ্যজনক ঘটনা। ইয়াক কেতিয়াও এটা অপৰাধ বুলি গণ্য কৰিব লাগে। মাজুলীত এগৰাকী কণমানি ছাত্ৰী তেজস্বিতাৰ অক্সিজেনৰ অভাৱত মাজুলী অসামৰিক চিকিৎসালয়ত মৃত্যু হ'ল বুলি খবৰ পাইছোঁ। ই অতি দুৰ্ভাগ্যজনক ঘটনা। আমি যিবিলাক জিলা হস্পিটেল তাত বহুখিনি সুবিধা থাকিব লাগে আৰু মাজুলী জিলা ঘোষণা হৈছিল। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নিজৰ সমষ্টি আছিল। যোৱা সময়ছোৱাত এই সমষ্টিৰ বিশেষ তত্বাৱধান কৰিবলৈ সেই সময়ৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেইবাবাৰো মাজুলী ভ্ৰমণ কৰিছিল। বিভিন্ন তাত হস্পিটেলৰ ফাউণ্ডেশ্যন কৰিছিল। এখন 200 বিচনাযুক্ত চিকিৎসালয় হ'ব বুলিও কৈছিল। তাৰ পিছতো অক্সিজেনৰ অভাৱত মৃত্যু হোৱাটো এটা বৰ্তমান সময়ত যি সময়ত চৰকাৰে বিভিন্ন ঘোষণা কৰি আছে, প্ৰতিখন জিলাতে চিকিৎসালয় চিকিৎসা মহাবিদ্যালয় হ'ব বুলি কৈ আছে, অসম কিবা চিকিৎসা হাব হ'ব বুলি কৈছে টুৰিজিমৰ, সেই সময়ত অক্সিজেনৰ অভাৱত এগৰাকী কণমানি ছাত্ৰীৰ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক। মই ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰোঁ, যাতে দোষী যিসকল হয়, চৰকাৰী বিষয়া হওক, কৰ্মচাৰী হওক বা আমি ৰাজনৈতিক ব্যক্তি হওঁ, আমি সকলোৱে তাৰ জবাবদিহি হ'ব লাগে। স্বাস্থ্য আমাৰ দেশৰ গণতান্ত্ৰিক অধিকাৰ, ই এটা ফাণ্ডামেণ্টেল ৰাইট, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, মই যোৱা 16 ছেপ্টেম্বৰত অসম বিধানসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ, অসমৰ ক'ত অক্সিজেনযুক্ত বিচনা আছে, কিমান আছে। মোক কোৱা হৈছিল মাজুলীত 25খন অক্সিজেনযুক্ত চিকিৎসালয় কৰিব পৰা বিচনা আছে, 5টা ICU আছে, 5খন ICU বেড, 5খন ভেণ্টিলেটৰ থকা বেড আছে। তাৰপিছত 20 দিনৰ ভিতৰত এনেকুৱা এটা পৰিস্থিতি হ'ব মই কেতিয়াও ভবা নাছিলোঁ। মোক সেই প্ৰশ্নৰ উত্তৰত কোৱা হৈছে 9,930খন অক্সিজেনযুক্ত বিচনা অসমৰ বিভিন্ন হস্পিটেলত মজুত আছে। 98টা কেন্দ্ৰ আছে য'ত অস্ত্ৰোপচাৰ কৰিব পাৰি। কিন্তু এই তথ্য এটা ভয়ানক তথ্য। ক'ৰবাত বোধ কৰোঁ অস্ত্ৰোপচাৰৰ বিচনাখন কিনি থৈ দিছে, তাত অস্ত্ৰোপচাৰ কৰিব পৰা চিকিৎসক নাই। ক'ৰবাত বোধ কৰোঁ এনাস্থেচিয়া ডক্টৰ নাই। ক'ৰবাত বোধ কৰোঁ অন্য কিবা বিশেষজ্ঞ নাই। এনেকৈ আমাক এটা বিধানসভাতো এটা ভুল তথ্য দিয়া হ'ল নেকি, মোৰ এতিয়া সন্দেহ হৈছে। মই অধ্যক্ষ ডাঙৰীয়াৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ আৰু চৰকাৰে এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি চিকিৎসা সেৱা যাতে সকলোৱে পাব পাৰে আৰু বিশেষকৈ মাজুলীৰ এই কণমানি ছাত্ৰীজনী, আৰু চৰকাৰে এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি চিকিৎসা সেৱা যাতে সকলোৱে পাব পাৰে আৰু বিশেষকৈ মাজুলীৰ এই কণমানি ছাত্ৰীজনী কি পৰিপ্ৰেক্ষিতত এনেধৰণে মৃত্যু হোৱা হ'ল তাৰ গোটেই তথ্য উলিয়াব লাগে আৰু দোষীক শাস্তি দিব লাগে, এইটো মই দাবী। প্ৰচুৰ সম্ভাৱনা থকা উজ্জ্বল নক্ষত্ৰ এগৰাকী অতি কণমানি কিশোৰী শিল্পী তেজস্বিতা বৰুৱা যোৱাকালি মাজুলীত শোকাবহভাৱে মৃত্যু ঘটিল চিকিৎসাৰ অভাৱত, অক্সিজেনৰ অভাৱত। আমি ইয়াৰ বাবে অত্যন্ত দুখিত। এইটো অতি দুৰ্ভাগ্যজনক ঘটনা। সমগ্ৰ তেওঁৰ পিতৃ মাতৃৰ লগতে সমগ্ৰ মাজুলীবাসীৰ লগতে আমিও অসম তৃণমূল কংগ্ৰেছে আমাৰ দুখৰ গভীৰ সমবেদনা আমি জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ। কিন্তু এই দুখৰ মাজত আমি এটা কথা ৰাইজক জনাবলৈ বাধ্য হৈছোঁ। আজি সেই হস্পিটেলখনৰ জিলা হস্পিটেলৰ অধীক্ষকজনক
আজি নিলম্বিত কৰিছে। কিন্তু এই নিলম্বিত কৰিলেই দায় সাৰিব নোৱাৰে, চাপৰিলে মেঘ কেতিয়াও আঁতৰি নাযায়। ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত সকলোৱেই সমানভাৱে জগৰীয়া। কিয়নো সোণোৱাল ডাঙৰীয়া তাত 5 বছৰ মুখ্যমন্ত্ৰী থাকি তেখেতে মাজুলীক এয়াই তেওঁ দি থৈ আহিলে যে এখন জিলা হস্পিটেলত এটা চিলিণ্ডাৰৰ অভাৱ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সেই অধীক্ষকজনক নিলম্বিত কৰিছে, কিন্তু তেওঁ দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেওঁ দীৰ্ঘদিন ধৰি অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল। তেওঁ এয়াই স্বাস্থ্যৰ ছবি অসমত দাঙি ধৰিছে। আজি চাৰিওপিনে কেৱল হস্পিটেল বনালেই নহ'ব, হস্পিটেলত যদি ডক্টৰ নাই, ঔষধ নাই, চিলিণ্ডাৰ নাই, অক্সিজেন নাই, তেতিয়াহ'লে এই হস্পিটেলৰ কোনো অৰ্থ নাথাকে। আমি সেইকাৰণে আমি অতি দুখেৰে জনাইছোঁ, মাজুলীত যোৱাকালি তেজস্বিতা বৰুৱাৰ যি শোকাবহ মৃত্যু ঘটিল, এইটোৱেই যেন অসমত শেষ ঘটনা হওক আৰু অসমৰ কোনো চিকিৎসালয়ত যাতে ভৱিষ্যতে এনে ঘটনা নঘটক তাক নিশ্চিত কৰিবৰ কাৰণে আমি বিজেপি চৰকাৰক দাবী জনাইছোঁ।